প্ৰধানমন্ত্ৰী আৱাসগৃহ আবণ্টনৰ নামত চূড়ান্ত অনিয়ম সংঘটিত হৈছে বঙাইগাঁও জিলাৰ খগৰপুৰ গাঁও পঞ্চায়তত। পঞ্চায়তৰ সভাপতি আৰু সচিবগৰাকীয়ে আৱাসগৃহ প্ৰকৃত হিতাধিকাৰীক নিদি আৰ্থিকভাৱে সচ্ছল লোকক প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ দি এক প্ৰকাৰে চূড়ান্ত অনিয়ম সংঘটিত কৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। নাম পৰেশচন্দ্ৰ চৰকাৰ, মই খগৰপুৰত গাঁও পঞ্চায়তৰ অন্তৰ্গত। কিন্তু মই যি দেখা পাওঁ, যি শুনা পাওঁ, সেইবিলাক যিবিলাকে পাব লগা তেওঁলোকে নাপায়, ঘৰবিলাক নাপায়, আৰু যিবিলাকে পাব লগা নহয় তেওঁলোকে ঘৰ পায়। ইয়াৰ মাজত মই ইণ্টাৰনেটলি কিছুমান বস্তু অলপ শুনা পাওঁ যে তেওঁলোকে টকা পইচা দি এজনে যদি এটা ঘৰ পাইছে, দ্বিতীয়জনে দ্বিতীয় ঘৰ আহিলে সিহঁতেই পায়। কোনোবাই 2টা 3টা 4টা কৰি ঘৰো পাইছে। এইবিলাক তদন্ত হ'ব লাগে। ইফালে স্থানীয় লোকৰ অভিযোগ, আৰ্থিকভাৱে সচ্ছল লোকে পঞ্চায়তৰ সভাপতি সচিবক ঘোষ দি 2টা 3টাকৈ আৱাসগৃহ আবণ্টন লাভ কৰিছে, কিন্তু প্ৰকৃত দৰিদ্ৰ লোকে এই ঘৰ পোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। গতিকে এই দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ দাবী জনাইছে স্থানীয় লোকে। খগৰপুৰ গাঁও পঞ্চায়তৰ পৰা কৈছোঁ যেনিবা, খগৰপুৰ গাঁও পঞ্চায়ত এনেকুৱা হ'ল, আমি খগৰপুৰ গাঁও পঞ্চায়ত আমি বাসিন্দা। ইয়াৰ খগৰপুৰ পঞ্চায়তৰ যেতিয়া দুৰ্নীতি অৱস্থা হৈছে, খগৰপুৰ বিশেষ কৰি এই ঘৰৰ বিষয়ত এনেকুৱা হৈছে, যিবিলাক মানুহে আচলতে পাবলগীয়া তেওঁলোকৰ হিতাধিকাৰী লিষ্টত নাম নাই, আৰু যিবিলাকে আচলতে পাব নালাগে তেওঁলোকৰ নামত 2-3টাকৈ 2-3বাৰ আবণ্টন হৈছে। আমি ভাবিছোঁ যে এতিয়া আচলতে তদন্ত হ'ব লাগে, আৰু যিখিনিয়ে নাপায়, পোৱা নাই, তেওঁলোকে পাব লাগে। এইখিনিৰ কাৰণে আমি খুব দুখিত। আজিলৈকে এনেকৈ হোৱা নাই। এতিয়া নতুন বেনিফিচিয়াৰী পৰহি 5 তাৰিখে মিটিং এটা হ'ল, তাতে 796জন বেনিফিচিয়াৰীৰ নাম ওলাইছে। কিন্তু তাত দেখা যায় যিবিলাক মানুহে পাইছে তাতে তেওঁলোকৰ নাম বেছি আহিছে, আৰু যিবিলাক মানুহটো পোৱা নাই তেওঁলোকৰ নাইয়ে। আৰু এটা হৈছে কি, আগত যিখিনি ঘৰ পাব লগা আছিল পেণ্ডিং, সেই পেণ্ডিং থকা মানুহৰ ঘৰখিনি এতিয়া তেওঁলোকে অফিচৰ পৰা বন্ধ কৰি থৈ দিছে। এতিয়া প্ৰশ্ন হয়, খগৰপুৰ পঞ্চায়তখনত চলি থকা এই অবাধ দুৰ্নীতিৰ বিষয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বিভাগীয় কৰ্তৃপক্ষই, নে এনেদৰে চলি থাকিব পঞ্চায়তখনৰ কাম কাজ? অভয়াপুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, বি লাইভ নিউজ।